What's up guys, welcome back to my YouTube channel MriganayanVlogs লৈ আপোনালোকক স্বাগতম জনাইছো। পোনপ্ৰথমে আজি অলপ নতুন এটা টপিক আপোনালোকলৈ লৈ আহিছো আৰু ভাবিলো অকমান ভিডিওটো আৰম্ভ কৰি দিওঁ। বলক এতিয়া মোৰ ভিডিওটো মই মোৰ টপিকৰ ওপৰলৈ আহোঁ আৰু প্ৰথম আমি যেতিয়া মাইকী গাহৰি এজনী যেতিয়া পোৱালি দিয়াৰ কিমান দিনৰ পাছত আমি মানে সাৰ্ভিসটো দিব লাগে আৰু সাৰ্ভিসটো দিয়াৰ পাছত আমি কেনে ধৰণে যত্ন কৰিব লাগিব আৰু সাৰ্ভিসটো কেনে ধৰণে আৰু ভাল ধৰণে কেনেকৈ দিব লাগিব। প্ৰথম অৱস্থাত আমি গাহৰিজনী পোৱালি দিয়াৰ পাছত আমাৰ গাহৰিজনী কিমান দিন হৈছে আৰু কিমান দিনৰ মূৰত গাহৰিজনীয়ে মানে মাইকী গাহৰিজনী মানে পোৱালি দিয়াৰ পাছত আপোনাৰ সাৰ্ভিসটো যদি ভাল ধৰণে আমি দিব লাগে তেতিয়াহ'লে সেই মুহূৰ্তত আমাৰ কি কৰিব লাগে, পোৱালিকেইটা গাখীৰ পিয়নি এৰিছে না সেইটো এটা প্ৰথম লক্ষ্য ৰাখিব লাগিব। আৰু মাকৰ গাখীৰ খাই থকা লাগে পোৱালিকেইটা কেতিয়াও মানে আপোনাৰ ধৰি লওক সাৰ্ভিসটো দিব নালাগে আৰু তেতিয়া মাকজনী অকমান কষ্ট পাব বা নহ'লে আপোনাৰ পোৱালিকেইটাৰ যিটো আপোনাৰ সাৰ্ভিস নল'বও পাৰে। আৰু হিটটো দিবৰ সময়ত আপোনাৰ কেনে ধৰণে আপুনি দিব লাগিব, মানে মাইকী গাহৰিজনী যেতিয়া আপোনাৰ সাৰ্ভিস ভাল এটা সাৰ্ভিস দিব হ'লে আপুনি পোৱালি অৱস্থাত মাকৰ লগত মানে মতা গাহৰিটো ৰাখিব নোৱাৰিলেও ওচৰত আপোনাৰ থ'ব লাগিব সদায়। মানে আপোনাৰ গঁৰালৰ ভিতৰত আপোনাৰ মাইকী গাহৰিজনী ইটো চাইডে আছে, আপোনাৰ মতা গাহৰিটো তাৰ ওচৰতে গঁৰালটোৰ ওচৰতে সদায় ৰাখিব লাগিব হিটাৰটোৰ কাৰণে। আৰু প্ৰথম অৱস্থাত আপোনাৰ গাহৰিজনীয়ে যেতিয়া মাকৰ গাখীৰ যেতিয়া খোৱা প্ৰথম অৱস্থাত যেতিয়া মাইকী গাহৰিজনী পোৱালি দিয়াৰ পাছত এমাহ আপোনাৰ 10 দিন কন্টিনিউ আপুনি চাব লাগিব। এমাহ 10 দিনৰ পাছৰ পৰা আপোনাৰ গাহৰিজনী ভাল এটা সাৰ্ভিস দিব পাৰে। আৰু সাৰ্ভিসটো এনে দিলে নহ'ব, দিয়াৰ মুহূৰ্তত আপোনালোকে গাহৰিজনী যিটো আপোনাৰ মাইকী গাহৰিজনী সেইজনী তাৰ লগত ভাল ধৰণে ৰাখিব লাগিব। খোৱা খাদ্যটো আপোনাৰ যিটো মতা গাহৰিটো আপুনি ডিম চিম দিব পাৰে। ডিম চিম দিয়াৰ পাছত আপোনাৰ সাৰ্ভিস ভাল এটা সাৰ্ভিস আপোনালোকে পাব। মাইকী গাহৰিজনী ভালকৈ এনেকৈ দিয়াব পাৰে। আৰু এতিয়া আপোনালোকক মই দেখাম কেনেধৰণে মই ৰাখিছোঁ আৰু সাৰ্ভিস এতিয়া দি আছোঁ। এতিয়া মোৰ গাহৰিকেইটাই মানে আপোনাৰ গাখীৰ খাই আছে যদিও মাকে ইমান এতিয়া খাব দিয়া নাই আৰু ভাবিলোঁ তাৰ লগতে মানে মই অকণমান সেইটো মাকৰ গাখীৰ যিটো এতিয়া পোৱালিকেইটা এৰিছে সেই মুহূৰ্তত এতিয়া মই ভাবিলোঁ অলপ তাৰ ওপৰত অকণমান ভিডিঅ'টো অকণমান আৰম্ভ কৰি দিওঁ। আৰু আৰম্ভটো এনেধৰণে কৰিছোঁ আৰু যিটো মোৰ লগত মই ফাৰ্মখনত মোৰ যিটো হৈ আছে বা ভিডিঅ'টো মোৰ যোগেদি মই যেনেধৰণে আপোনালোকক আগবঢ়াই দিছোঁ তেনেকৈ মই আপোনালোকলৈ মোৰ ভিডিঅ'বিলাক মই বনাই গৈ আছোঁ। বলক এতিয়া দেখাম কেনেধৰণে মই সাৰ্ভিসটো দিয়াই আছোঁ। এজনী মোৰ লোকেলজনী নহয়, এই মোৰ য়ৰ্কশ্বায়াৰজনী হয়। আৰু য়ৰ্কশ্বায়াৰজনী এতিয়া প্ৰায় পোৱালিকেইটা এমাহ আপোনাৰ 10 দিনমান হৈছে আৰু এইফালে মোৰ য়ৰ্কশ্বায়াৰজনী ইয়াত এনেধৰণে গৰম ছিজনটো গৰমত অকণমান পুখুৰীটো এনেধৰণে অকণমান হেৰি কৰা হয়। একো সাৰ্ভিসটো দিম এতিয়ালৈকে এক সাৰ্ভিস দিয়া নাই। আৰু এইফালে মোৰ লোকেলজনী মই সাৰ্ভিস দিয়াই আছোঁ। এই পোৱালিকেইটা তাই এমাহ 20 দিনমান হৈছেগৈ আৰু এইকেইটা যিকেইটা পোৱালি দেখিছে পোৱালিকেইটা পাছত ওলাইছিলে, এই একেবাৰে পাছত ওলোৱা পোৱালিকেইটা। আৰু মতা গাহৰিটোৰ লগতে আলি থৈছোঁ, এতিয়া ধুনীয়াকৈ অকণমান দীঘলকৈ ৰাখিছোঁ। আৰু এনেধৰণে এইটো মোৰ পাঠাটো ব্ৰ'টো গাহৰিটো। আৰু এতিয়া 2 দিনমান হৈছে আৰু যেতিয়া সাৰ্ভিস দিছোঁ তাৰ ডেট এটা মই মানে লিখি থওঁ যে কিমান দিনৰ পৰা সাৰ্ভিসটো দিয়া হৈছে। সাৰ্ভিসটো দি থকা সময়ত মানে এটা ডেট মানে লিখি থোৱা হয় যাতে পাছলৈ দানা দিয়াৰ বহুতো প্ৰচেছ থাকেতো। এজনী মাইকী গাহৰি যেতিয়া গাভিনী হয় প্ৰচেছৰ মতে আমি যাব লাগিব। সেইকাৰণে মানে অকণমান তাৰ এটা সাৰ্ভিস দি থকা সময়ত এটা মানে ডেট এটা লিখি থোৱা হয় আৰু সেই ডেটৰ মতে মানে দানা পৰিমাণটো কেনেধৰণে দি যাব লাগিব আৰু কেনেধৰণে গাভিনী মাকজনী ৰাখিব লাগিব সাৰ্ভিস দিয়াৰ পাছৰ পৰা বা সাৰ্ভিস দিয়া আগমুহূৰ্তত আপোনাৰ কেনেধৰণে সাৰ্ভিসটো দিব লাগে এনেধৰণে মানে অকণমান মই থলুৱাকৈ দেখাই দিছোঁ আপোনালোকক। এনেধৰণে অলপ দি দিছোঁ। গৰমৰ ছিজনটো গঁৰালৰ ভিতৰত বাহিৰৰ জেগাডোখৰত অলপ এনেকৈ পুখুৰীটো কাষত দি দিয়া হৈছে আৰু প্ৰায় ধুনীয়াকৈ ঘুলটি মাৰি থাকে গৰমত।
আৰু মতা গাহৰিটো এতিয়া অকণমান এনেধৰণে আছে, সি ধুনীয়াকৈ চৰি আছে। আৰু এই এতিয়া মাকে গাখীৰ খাইছে যদিও এতিয়া অকণমান অলপ এৰিছেগৈ আৰু হ'লেও ছাৰ্ভিচটো এতিয়া দি দিছোঁ। এমাহ 10 দিনৰ ওপৰ হৈ গ'ল পোৱালিকেইটা আৰু ধুনীয়াকৈ এতিয়া লৈছে। আৰু তাৰ লাষ্ট মুহূৰ্তলৈকে আপোনালোকক এতিয়া মই এনেধৰণে দেখাই দিছোঁ ভিডিঅ'টোত। প্ৰথমতে মানে আপোনাৰ কি হয়, মাকজনীয়ে প্ৰথম ছাৰ্ভিচটো নল'বও পাৰে। আৰু আপোনাৰ সেই টাইমকণত আপুনি কি কৰিব লাগিব, মাকৰ লগত আৰু যিজনী গাই, সেই গাইজনীৰ লগত মতা গাহৰিটো ধুনীয়াকৈ মই যেনেধৰণে ৰাখিছোঁ এনেধৰণে গঁৰালৰ ভিতৰত ৰাখি থ'লেও হ'ব, বা আপোনাৰ এনেধৰণে ৰাখিলেও পিনে দিলেও হ'ব। গৰম ছিজনটো এতিয়া সেইকাৰণে অকণমান পাছফালে মই এনেধৰণে ৰাখিছোঁ গাহৰিকেইটা। আৰু লাষ্ট মই এটা কথাই কওঁ যে যেতিয়াৰ পৰা আপোনালোকে ছাৰ্ভিচ দিয়ে, ছাৰ্ভিচটো দিওঁতে যাতে গাহৰিজনী কেনেধৰণে ছাৰ্ভিচটো দিব লাগে সেইটো অকণমান মই আপোনালোকক এদিন ভিডিঅ' এটা বনাই দেখাম ভাল ধৰণে। আজি এনে অকণমান মই আপোনালোকক মোৰ ব্লগত মই আপোনালোকক অকণমান টপিক এটা জাষ্ট মানে মই আপোনালোকক বনাই দিছোঁ ভিডিঅ'টো। আৰু কেনেকুৱা পায় কি হয় নাজানো। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই থাকে, মোৰ ভিডিঅ'বিলাক আহিবলগীয়া ভিডিঅ'বিলাকত মই আপোনালোকলৈ আৰু ভাল ধৰণে আগবঢ়াই যাবলৈ অকণমান চেষ্টা কৰিম টপিকবিলাক। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। কাষত থকা বেল আইকনটো দবাই দিব। আৰু ইয়াকে কৈ মোৰ ভিডিঅ'টো আজি মই এণ্ড কৰিছোঁ। ধন্যবাদ।